आपका ना what is your name? Where from? 23 তাৰিখে আৰু লগতে মানে ভাল লাগিছে চবে যে আহিছে চবে মৰম দিছে চবে মানে আশীৰ্বাদ জনাইছে এইখিনি আপোনাৰ মানে মই যেতিয়া আপোনালোকে দেখিছে মই এজন সাধাৰণ গাঁৱৰ না মই যদি এফৰ্ট কৰিব পাৰোঁ বাকী মানুহবিলাকে পাৰিব মই আহিছোঁ কাকপথাৰ কৈলাশপুৰ গাঁৱত কি কাৰণে আহিছোঁ ভিডিঅ'টো চালে গম পাব তিনিচুকীয়া জিলাৰ কাকপথাৰত এখন গাঁও আছে যোনখন গাঁৱৰ নাম কৈলাশপুৰ এই গাঁওখনত ফ্ৰান্সৰ পৰা এগৰাকী কন্যা এই গাঁওখনলৈ বিয়া হৈ আহিছে এইটো ঘৰ পিছফালে দেখিছে এই ঘৰটোলৈ বিয়া হৈ আহিছে মই এই সম্পূৰ্ণ ভিডিঅ'টোত দেখাই যাম যিমানখিনি পাৰোঁ দেখাই যাম এই ঘৰটোলৈ এই গাঁৱৰ এটা ধুনীয়া পৰিৱেশ এই গাঁৱৰ ধুনীয়া পৰিৱেশটোত ফ্ৰান্সৰ পৰা এগৰাকী বিয়া হৈ আহিছে ভিডিঅ'টোত মই গোটেইখিনি দেখাই যাম চাই যাব নাম কি তেওঁলোকৰ বা সকলো দেখাই যাম মই আপোনালোকে চাই থাকিব ভিডিঅ'টো এটা একো নহয় ৰ'ব বোৱাৰী কেনেকৈ পাইছে কৈ দিয়কচোন বোৱাৰী কেনে পাইছে নাতি বোৱাৰী ন নাতি বোৱাৰী কেনে পাইছে ভালে পাইছে কথা পাতিছে নাই কথা পাতিব পাৰিছে ইংগিতত পাতিছে ন আপুনিও ইংৰাজী নাজানে আৰু তাইও অসমীয়া শিকি আছে ভাত খাবলৈ মতা বহা হাতেৰে মৰম কৰিছেনে বোৱাৰীক মৰম কৰিছে বোৱাৰীয়ে এতিয়া মৰম কৰে নকৰে তাকে এতিয়া যাবগৈ ন মৰম কৰিবলৈ আকৌ 6 তাৰিখে যাবগৈ ন যাবগৈ অহালৈকে এতিয়া থাকোনে নাথাকো থাকিব কেলে নাথাকিব ন জীয়াই থাকোনে নাথাকো থাকিব এটা ভালকৈ থাকিব আৰু ফোন চোন কৰি থাকিব কথা পাতি থাকিব My name is Juli Pranjal. Where from? I'm from France. From France. Okay. Everybody in the town is very nice. I like the people and the culture and everything. It took me a while to get used to, but it's okay. Okay. It takes some time to adjust. Yeah. Definitely. And when we return from here? The 5th of February, we're leaving. Yeah. And maybe end of next year. Are you both working in the same company? Yes. In Ireland? Nice. Okay, then I'm asking again one interesting question for you. Do you learn Assamese? Little bit? If you whatever you learn, just say. Any words, whatever you learn in Assamese. I don't really learn any. Okay. And try to learn. You are trying to learn. Yeah. Okay. And one more question I want to ask you about your family members. Who are there in France? My dad, my father, mother, brother, and sister. Okay. And in past, did you visit India? This is the first time. This is the first time. মোৰ নাম শ্ৰী প্ৰাঞ্জল চেতিয়া তুমি এতিয়া বৰ্তমান চাকৰি সূত্ৰে ক'ত আছা মই চাকৰিতে বৰ্তমান আয়াৰলেণ্ডত আছোঁ কি চাকৰি কৰি আছা তুমি মই এখন হোটেলত মানে চেফ আৰু মানে চেম হোটেলত তোমাৰ মিছেছো সেই বৰ্তমান তেওঁ তাতে কাম কৰিছে এটা বেলেগ এটা ডিপাৰ্টমেণ্টত কাম কৰে তাতে বৰ্তমান ফেব্ৰুৱাৰী 5 তাৰিখলৈকে আছোঁ যিহেতু আমাৰ কাম আছে আমি জইন কৰিবগৈ লাগিব গোটেই অসমবাসী ৰাইজক বা যোনে যোনে ভিডিঅ'বিলাক চাইছে আৰু এই নিউজ চেনেলৰ যোগেদি মই মোৰ আহিবলগীয়া বিয়াটো হ'লে নিমন্ত্ৰণ দিব বিচাৰোঁ অহা জানুৱাৰী 23 তাৰিখে আৰু লগতে মানে ভাল লাগিছে চবে যে আহিছে চবে মৰম দিছে চবে মানে আশীৰ্বাদ জনাইছে অসমৰ বা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তাৰ কাৰণে আকৌ সকলোকে এবাৰ ধন্যবাদ সকলোকে আৰু এটা কথা জনাব বিচাৰোঁ যিহেতু আমি আয়াৰলেণ্ডত থাকোঁ আৰু মই আৰু মোৰ এজন লগৰ অসমীয়া ল'ৰাই আমি তেওঁ গুৱাহাটী হয় আমি মানে এটা ইউটিউব চেনেল খুলিছোঁ আমি তলত ডেছক্ৰিপশ্যন দি দিম আৰু আমি এই ইউটিউব চেনেলৰ যোগেদি আমি মানে ইউৰোপ বা বাকী মানে বেলেগ দেশৰ আমি কালচাৰ বা কিবা কিবিবিলাক দেখুৱাবলৈ চেষ্টা কৰিম লগতে কোনোবাই যদি বাহিৰত যদি পঢ়িবলৈ যাব বিচাৰে বা কোনোবাই যদি চাকৰি কৰিব বিচাৰে বা ফুৰিবলৈ যাব লাগে
তো আমি তেহেঁতক আমি ফ্ৰী, আমাক একো নালাগে, আমি ফ্ৰী, আমি গাইডেঞ্চ কৰিব পাৰিম। কোনোবাই যদি আমাক সোধে বোলে নহয় আয়াৰলেণ্ডত কেনেকৈ চাকৰি পাব পাৰে, চ' সেইবিলাক কিছুমান কথা যদি আমাৰ লগত যদি ডিছকাছ কৰিব বিচাৰে বা আমাৰ পৰা কিছু জানিবলগীয়া থাকে, তো আমি সকলো সময়তে তেখেতক ইমেইলৰ যোগেদি হওক, ফোনৰ যোগেদি হওক, মেছেজৰ যোগেদি হওক, আমি যেনেকৈ পাৰোঁ তেনেকৈ আমি সহায় কোনখন ইউনিভাৰ্চিটি বা কোনটো কৰ্চত কৰিব। কিন্তু মানুহে যিমানখিনি ভাবে আচলতে সিমানখিনি নহয়। এইখিনি আপোনাৰ মানে মই যেতিয়া আপোনালোকে দেখিছে মই এজন সাধাৰণ গাঁৱৰ, মই যদি এফৰ্ড কৰিব পাৰোঁ বাকী মানুহবিলাকে পাৰিব। আৰু অকল এইটো নহয় যে কি আপুনি মানে আপোনাৰ টকা পইচা আপুনি পকেটৰ পৰা দিব। আজিকালি বহুতো তোমাৰ ইউটিউব চেনেলটোৰ নামটো মানে অসমৰ গাঁৱৰ গেহেৰা ল'ৰা বুলি আমি বনাইছোঁ। তো তেওঁৰ নাম হ'ল ঋষভ বৰদলৈ, অসমৰ গাঁৱৰ গেহেৰা ল'ৰা। অ'কে। আৰু মিছ ট্ৰেডিশ্যনেল ড্ৰেছ, Yeah, I do. আৰ ইউ কমফৰ্ট ইন দিছ ড্ৰেছ? Now I am. নাও ইউ আৰ কমফৰ্ট। মানে এতিয়া তোমাৰ কেইবছৰ বাহিৰত থকা? মোৰ বাহিৰত থকা আজি প্ৰায় মই একচুৱেলি বিদেশত থকা 5 বছৰতকৈ বেছি হ'ল, কিন্তু আয়াৰলেণ্ডত নিগাজিকৈ থকা ইংৰাজী আগৰ পৰা জানানে নে শিকি ল'লা? নহয়, মই আচলতে আপোনাৰ কি বুলি কয় গোৱাত পঢ়িছিলোঁ, তেতিয়াৰ পৰা অলপ অলপ জানো। তাৰপিছত মই ইটালী এখন কোম্পানীত চাকৰি কৰিছিলোঁ, তেতিয়াৰ পৰা লাহে লাহে জানো। আৰু তোমালোকৰ ৰিলেশ্যন কিমান দিন? আমাৰ ৰিলেশ্যন বেছি দিন নহয়, আমি যোৱা বছৰ মানে আমি 2020ৰ পৰা চিনি পাওঁ, কিন্তু যোৱা 21ৰ পৰাহে আমাৰ ৰিলেশ্যনত আমি আহিছোঁ। After what is your name? Juli Pranjal. You are from France. But Thank you. in Ireland.